बाय 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 बेया नापाব দে ओके बेया नापाব हे गाइस वेलकम बैक टू माय यूट्यूब चैनल दिस इज ए मुस्ताफा तो बंधुসকল সকলে মানে ঘৰত থাকি থাকি মানে বৰ হৈ আছে তো সেই কাৰণে আহিলো মইও বৰ হৈ আছো তো সেই কাৰণে আহিলো অলপমান মোৰ গাঁৱৰ মানে ধুনিয়া এটা ঠাই আছে প্লেস আছে মানে এটোক আমি চৰ বুলি কও মৰুভূমি ধুনিয়াটা মৰুভূমি তো বলক আমাৰ লগত ফৰক অলপমান যোৱাৰ আগত এটা বস্তু চাওক এই গছটো চাওক মানে এটোক আমি আপোনালোকৰ ভাষাত কি কয় এটো মই নাজানো এটোক মানে ঝাউ গছ বুলি কয় মানে এটোক আমি ঝাউ গছ বুলি কও আমাৰ ভাষাত এই গছখনক আমি ঝাউ গছ বুলি কও আৰু এইটো গছৰে আমাৰ গাঁৱৰ মানুহবিলাক ঝাৰু বনায় খৰি বনায় আৰু গছখন বহুত ডাঙৰ দীঘল হয় গছখন যদি নকটাকৈ এনে যদি ৰখা যায় তেনেহলে চৰখন নভঙাত গৰাখনিয়াত বহুত হেল্পফুল হয় তো বন্ধুসকল এতিয়া মোৰ লগত যাব ইছলাম তো আপোনালোকে নিশ্চয় মানে আগৰ এটা ভিডিও আছিল মোৰ অসমৰ যেটো ডাঙৰ বজাৰ এটো ভিডিওত আপোনালোকে নিশ্চয় ইয়াক দেখা পাইছে তো বহু দিনৰ পিছত মোৰ ভিডিওত ইয়াক আনিলো মানে হিয়তৰ লগত আজি চৰত মানে চৰ এটোক আমি চৰ বুলি কও মানে ধুনিয়া এটা প্লেস মৰুভূমি তো চাও কি পাও আৰু সকলোবিলাক বস্তু আপোনালোকক মানে ধুনিয়াকৈ দেখাবলৈ চেষ্টা কৰিম তো বন্ধুসকল মানে আগত গৈ থাকতে এটা সৰু এটা ইনফৰমেশন দিম আপোনালোকক তো আপোনালোকে মানে ফেসবুকত যিবিলাক মানে ফেক নিউজ বিলাক যিবিলাক মানে আহে এইবিলাক আপোনালোকে কেতিয়াও মানে শেয়াৰ নকৰিব এটা তো আপোনালোকে ডাঙৰ এটা বিপদত পৰিব পাৰে কাৰণ ইতিমধ্যে 91 জন মান গ্ৰেপ্তাৰ হৈছে এনেকুৱা মানে লকডাউনক লৈ কিবা কিবি ফেক নিউজ মানে শেয়াৰ কৰাৰ কাৰণে গৰুটোৱে যেনেকা লকডাউন মানি চলি বহুত দূৰত আহিছে ঘাঁহ খাবলৈ চাওক কিন্তু গৰুৰ কাষত বেলেগ আৰু গৰু নাই এনেকৈ নিজকে অকলহৰীয়াকৈ ৰাখিবলৈ চেষ্টা কৰক তো বন্ধুসকল আহি পালো মানে নদীৰ পাৰত চাওক অলপমান কেনেকুৱা লাগিছে চাওক হৰুতে আমি বন্ধুহঁতৰ লগত আহি এইটো নদীতে তামাম গাঁও চাও ধুই আছিলো আৰু এইটো নদীত আমি তামাম খেলা-ধূলা কৰিছো তো অলপমান ধেমালি কৰি আছো বেয়া নাপাব দে বন্ধুসকল এটা বস্তু দেখা পালো চাওক মানে নদীৰ কাছাৰত ভেকুলীয়ে কেনেকৈ আছে চাওক তাৰ মানে হিয়তেও লকডাউন মানি চলি আছে নাকি কি কাণ্ড বাপৰে তো বন্ধুসকল হসাকৈ মানে প্লেসটো একদম মানে ধুনিয়া মানে যদি হসাকৈ যদি ক্যামেৰাত নাছে এনে যদি ডাইৰেক্ট অৰিজিনাল চাই আপোনালোকে মানে হসাকৈ মানে ধুনিয়া লাগিব মানে তো বন্ধুসকল চাও পাৰে পানীটো ধুনিয়া আছে ধুনিয়া ক্লিন একদম ক্লিন চাওক মানে আপোনাৰ মেঘালয় যেটা মানে দাউকি বুলি কয় ন এই দাউকি নিচিনা মানে একদম মানে নীলা পানী চাওক ধুনিয়া আছে অলপমান মানে বালি লাগে তো বালি বেছি না এইটো কি মানুহৰ হাড় সাৰ না আৰু কিবা চাওক চাগে বন্ধুসকল মানে নদীৰ কাষত এনেকুৱা ধৰণৰ বহুতো কিবা কিবি মানে আহি থাকে মানে এটোক আমি চাই এনেকুৱা যেন লাগিছে মানে কিবা মানুহৰ চানৰ মানে এটো হাৰটাৰ হ'ব নাকি তো কোন আৰু চাওক আপোনালোকে অলপমান তো চাওক এটোক আমি মানে টাচ নকৰিলো কাৰণ এটোত কিবা ভাইৰাসো থাকিব পাৰে এতিয়ালৈকে ইমান আজিকালি ভাইৰাস মানে আহিছে আৰু তো বন্ধুসকল ভিডিওটা এনেকুৱা মানে খাস নহয় মানে এনে মানে ঘৰত বৈ হৈ থকাৰ কাৰণে মানে আহিলো অলপমান ঘূৰিবলৈ চাওক মানে কি আছে ইয়াত মানে অলপমান শৰীৰটো মানে ফ্ৰী কৰিবলৈ আহিলো আৰু চাওক কোনোবাই ইয়াত তো চাওক ইয়াতে মানে কোনোবাই মানে এনেকৈ ৰাখিছে যাতে মাছটো মানে ইয়াত মানে সংৰক্ষণ কৰি ৰাখিব পাৰে এই কাৰণে মানে ইয়াত মানে মাটি জমা কৰি মানে ইয়াত
এটা মানে কি কয় এইটো যিয়ে নহওক চাওক সৌটো হ'ল আমাৰ সাউথ সালমাৰা মানকাচৰ হাটশিঙিমাৰীৰ নতুন দলং চাওক চাওক অলপমান দেখা পোৱা যায় চাওক বগা বগা আৰু এইটো কিহৰ দাঁত চাওক 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 এই মানুহৰ চানৰ দাঁত নাকি নহয় দে এইটো কিবা ভূতৰ দাঁত চাত হ'ব নাকি হ'বই পাৰে চাওক বন্ধুসকল লাহে 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 আমি নদীৰ কাছাৰে 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 গৈ আছোঁ আৰু তাতে কিবা কিবি দেখা পাম বুলি হে বন্ধুসকল মানে ঘূৰা ফেৰা কৰি আছোঁ তো এতিয়া মানে নদীৰ কাছাৰে 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 গৈ আছোঁ আৰু কিবা কিবি পোৱা যায় নেকি চাওক বন্ধুসকল এতিয়া মোৰ লগত এটা মোৰ গাঁৱৰ এটা মানুহ আছে ইহঁতে মাছ মাৰে আছে ইয়াত চাওক মানে কেনেকুৱা তো কি খবৰ ভাল ভাল তো ৰ'ব ৰ'ব তো মাছ টাছ আছেনে নাই নাই এখন অল্প পাইছে এখন হয় নেকি কি মাছ পোৱা যায় এই বুৰেল বৰফা আহিছে হয় নেকি তো ভাল ভাল মাছ পোৱা যায় হয় নেকি তো বন্ধুসকল মানে ধুনীয়া ধুনীয়া মানে নদীৰ মাছ আপোনালোকে জানে কেনেকুৱা মাছ তো চাওক অলপমান কেনেকুৱা মাছ তো সঁচাকৈ এই ধুনীয়া ধুনীয়া মাছ আছে দেই তো নদীৰ মাছবিলাক যদি মাৰি যদি লাৰা চাৰা কৰা যায় সঁচাকৈ মানে ধুনীয়া লাগে মজাই আলাদা চাওক এইটো মাছ কি এইটো আমি বালিয়া মাছ বুলি কওঁ বালিয়া বালিয়া মানে টোপনি মৰা বালিয়া মানে সিহঁতে তামাম টোপনি মাৰে দেই একদম তামাম তামাম সিহঁতক আমি টোপনি মৰা মাছ বুলি কওঁ নাই 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 এতিয়া আৰু মাছ ডাঙৰ মাছ নুঠে কাৰণ সিহঁতেও লকডাউন পালন কৰি আছে তো নুঠে তো এতিয়া আমি যাওঁ ঘৰত যাওঁ তো বন্ধুসকল মানে আমাৰ গাঁৱত এনেকুৱাই চলে মানে যিসকল ঠাইৰ মধ্যে এনেকুৱা চৰ আছে তো তাতে মানে এনেকৈয়ে মানে মাছ টাছ নিজেই মাৰি নিজেই খায় আৰু মানে ইয়াত মাছ টাছ ইমান কিনিব নালাগে চববাৰে ধুনীয়াকৈ মাছ মাৰি আছে আৰু অলপমান আগতে আপোনালোকে দেখিছে যে তাতেও কিবা কিবি কৈ মাছ মাৰি আছে তো এনেকৈ মাছ মাৰি আমাৰ গাঁৱৰ মানুহবিলাকে চলি থাকে আৰু নদীৰ মাছবিলাক আপোনালোকে জানে ধুনীয়া ধুনীয়া মাছ তো বন্ধুসকল যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো কেনেকুৱা লাগিল কমেণ্ট কৰি কওকচোন তো গৰুটোৱে বাৰু ধুনীয়াকৈ ঘাঁহ খাই আছে চাব পাৰে চাওক একদম নিস্বাধীন হৈ ঘাঁহ খাই আছে আৰু আমালোকে ধুনীয়াকৈ ইয়াত ফুৰি আছোঁ আৰু ইছলামেও ধুনীয়াকৈ ফুৰি আছে ইছলামৰ অলপমান ভাগৰ লাগিছে মানে সেই বন্ধুসকল এই বস্তুটো চাওক আপোনালোকে এইটো কি সকলোৱে চিনি পায় এইটো গৰুৰ গু হয় সকলোৱে চিনি পায় আৰু এইটোক আমালোকৰ গাঁৱৰ মানুহে কি কৰে জানেনে এইটোক আমাৰ গাঁৱৰ মানুহবিলাকে মানে এইটোক মানে ধুনীয়াকৈ ৰ'দত শুকাবলৈ দিয়ে আৰু তাৰপিছত এইটোক মানে ভাত ৰন্ধাৰ কামত লগায় মানে এইটোৰে খৰি বনায় কত যাই আছে কত হ্যাঁ কত যাই আছে কত যাই আছে কত হ্যাঁ উঠবো হ্যাঁ উঠবো গাঁও যাই গাঁও নদী ঘৰত কল চল নাই নেকি কল পানী বাড়ায় না হয় নেকি ইয়াত গাঁও চাও ধুলে মানে রিক্স নাই কি আর রিক্স আর মরলে আর কি মরলে তো গোরস্থানত যাও হয় নাকি আর না মরলে তো গাঁওটা থেকে আসে যোগাযোগ রেকর্ডিং হওয়া হ্যাঁ গাঁও থেকে যায় যদি আপনি মরি
তাহলে নিয়ে আসে গোস্তালা থুই রন হয় নাই হে বন্ধুসকল মানে মানে চেষ্টা কৰিলোঁ মানে গোটেইখিনি মানে ঘূৰিবলৈ আৰু যিখিনি পালোঁ আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিলোঁ অকল যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ 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 লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰোঁ বন্ধুসকল আপোনালোকৰ এটালৈকে মানে মুझे बहुत अच्छा लगता है তো থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম তো এতিয়ালৈকে বাই 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 বেয়া নাপাব দেই ओके ओके ओके